দলীয় যেটো ইন্টারনাল ম্যাটার্স ইয়ার উপর আলোচনা হয়েছে দীর্ঘদিন ধরে আমার CWC হওয়া নাছিলে এক্সিকিউটিভ হওয়া নাছিলে এই কারণে আজি বিভিন্ন বিষয়ের উপর পর্যালোচনা হয়েছে আলোচনা হয়েছে আর UPPL দলটো অধিক শক্তিশালী দল হিসাবে গড় দিয়া আমার যিবিলাক কাম কাজ সরকারত চলি আছে সেইটো কেনেকৈ আমার দলীয়ভাবে সমর্থন কৰিব পাৰে সাপোর্ট কৰিব পাৰে এই কথাবিলাক আলোচনা হয়েছে আর সকলো আমার ইয়াত উপস্থিত আমার জিলা কমিটি সকলে নিজৰ নিজৰ রিপোর্ট সাবমিট কৰিছে আর এটা সুন্দর পরিবেশত আজি আমার আলোচনা হৈ গ'ল আর সবে প্রস্তুতি হয়েছে কি আগন্তুক যেটো আমার বিধানসভা নির্বাচন আছে সেইটো অংশগ্রহণ কৰিবৰ কাৰণে আমাৰ UPPL দলে ইতিমধ্যে প্ৰস্তুত হৈছে। আচ্ছা বিধানসভা বিগত যি পৰিষদীয় নিৰ্বাচন আপোনালোকৰ মিত্ৰতা আছিলে বিজেপি UPPL আৰু গণসুৰক্ষা পাৰ্টিৰ এই আগন্তুক বিধানসভা নিৰ্বাচন আপোনালোকৰ মিত্ৰতা অক্ষুণ্ণ থাকে কি মানে যোৱাবাৰৰ যিটো মিত্ৰতা আছিলে তাত মিত্ৰতা বুলি তেনেকুৱা অফিচিয়েল একো নাছিলে মানুহবিলাকে কৈ মিত্ৰতা বুলি এটা কিবা আনি দিছে এনিৱে এটা আণ্ডাৰষ্টেণ্ডিং এটা আছে আমাৰ মাজত এতিয়া এইটোকে এটা ফৰ্মেল ৰূপ দিবাৰ কাৰণে আমাক অলপ সময় লাগিব আৰু আমি আলোচনা বিলোচনা চলাই আছোঁ কি কম সময়ৰ ভিতৰতে এই কথাটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি কিছুমান ইনিচিয়েটিভ ল'ম। অহাকালি BTC একৰ্ড মানে অনুষ্ঠিত কৰিব হাগ্ৰাম মহিলাৰ নেতৃত্বত বিগত সময়ছোৱাত BTC একৰ্ডৰ দিনাখন তেওঁলোকে স্থানীয় বন্ধ ঘোষণা কৰিছিলে পৰৱৰ্তী সময়ত আপোনাৰ চৰকাৰে সেই দিনটোক বা অনাগত যি BTR ডে আছে সেই দিনবিলাকক আপোনালোকে স্থানীয় বন্ধ হিচাপে ঘোষণা কৰাৰ কিবা পৰিকল্পনা হাতত লৈছে নেকি? চাওক আমাৰ কাৰণে গোটেইকেইটা একৰ্ডে ইম্পৰ্টেণ্ট 1993 BSc একৰ্ড হৈছিলে 20 ফেব্ৰুৱাৰী সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট এইটো এটা ঐতিহাসিক দিন 2003 10 ফেব্ৰুৱাৰীত BTC একৰ্ড হৈছে সেইটো আমাৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট দিন ইয়াতো আমি কিবা এটা পাইছোঁ আৰু 27 জানুৱাৰী 2020 সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট দিন ইয়াতো আমি কিবা এটা ৰাজনৈতিক অধিকাৰ পাবলৈ সক্ষম হৈছোঁ গতিকে এই গোটেইকেইটা দিনে আমাৰ কাৰণে ইম্পৰ্টেণ্ট দিন আৰু যিটো বন্ধ দিয়া বা বন্ধ নিদিয়া সেইটো ডাঙৰ কথা নহয় কাৰণ বন্ধ কালচাৰটো আমি লাহে লাহে গুচাব লাগিব যোৱা 30-40 বছৰত আমি বন্ধই কৰি আছোঁ বেছিভাগ বিভিন্ন আন্দোলন কৰি পেলাই তো তথাপিতো আমাৰ যিটো ৰেসপেক্ট যিটো অনাৰ আমাৰ যিটো শ্ৰদ্ধা এই দিনৰ প্ৰতি এই দিৱসৰ প্ৰতি সেইটো সদায় থাকিব আৰু অহাকালিৰ দিনত আমি এটা ভাল দিন আমাৰ কাৰণে সেইটো আমাৰ নিজৰ লাইনত আমি সেইটো অবজাৰ্ভ কৰিম কেনেকৈ পাৰোঁ সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব। স্যার বিধানসভা নির্বাচন বিধানসভা বিজেপি ইতিমধ্যে টঙালী বান্ধিছে যে আটাইকেইটা সমষ্টিতে কেন্দ্ৰীয় কৰিব কিন্তু ইয়াৰ কথা যদি আপোনালোকে কি কৰিব? আমিও ৰছী বান্ধিছোঁ তেখেতসকলে টঙালী বান্ধিছে আমি ৰছী বান্ধিছোঁ কোমৰত আমি গামচাও বান্ধিছোঁ কোমৰত গতিকে চবেই যুঁজিম আৰু বাক্সা জিলাৰ 3টা সমষ্টিতে তেওঁলোকে দিয়াৰ কাৰণে পৰিকল্পনা কৰিছে আৰু সেইমতে কেণ্ডিডেট ঠিকো কৰিছে চবেই ঠিক কৰিব কেণ্ডিডেট ইলেকশ্যনো আহি আৰু পলিটিকেল দলে কেণ্ডিডেট ঠিক নকৰিলে কেনেকৈ হ'ব কেণ্ডিডেট ঠিক কৰিবই লাগিব আমিও কেণ্ডিডেট ঠিক কৰিছোঁ বন্ধুত্বপূৰ্ণ যুঁজ নাই এতিয়ালৈকে তেনেকুৱা একো নাই বন্ধুত্বপূৰ্ণ যুঁজ হ'ব না অফিচিয়েলি এলায়েন্স হ'ব আলোচনা চলি আছে আৰু কম সময়ৰ ভিতৰতে সেইটো এটা অফিচিয়েল এটা ডিক্লাৰেশ্যন আপোনালোকে দেখিবলৈ পাব। UPPL নিজাববীয়াকৈ কিমানকেইটা সমষ্টিত কেণ্ডিডেট প্ৰক্ষেপ কৰিব? আমাৰ যিখিনি সমষ্টি আছে প্ৰত্যেকটা সমষ্টিৰ কাৰণে কেণ্ডিডেট আছে আৰু BTRৰ বাহিৰৰ কাৰণে আমাৰ কেণ্ডিডেট আছে। হাগ্ৰাম মহিলাৰ কৈ আছে যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পিছত তেওঁ পুনৰ শাসনলৈ আহিব এইটো চবেই কয় মানে কেতিয়াবা কয় কিং মেকাৰ কেতিয়াবা কয় লিডাৰ হ'ম এইটো চবেই কয় পিছত ৰিজাল্টেহে ক'ব। আমি প্ৰায় 26 সমষ্টিত আমি কেণ্ডিডেট দিব পাৰোঁ কিন্তু এতিয়া আমাৰ দলেহে ঠিক কৰিব আমি কিমানত কেণ্ডিডেট দিম।